আমি বহু চেষ্টা প্ৰচেষ্টাৰ ফলত চেপানগুৰিত এটা উচ্চ পৰ্যায়ৰ এটা হস্পিটাল আমি পাইছোঁ, যিখন হস্পিটালটো আমি মডেল হস্পিটাল বুলি জানো। এতিয়া মডেল হস্পিটাল হিচাপে ইয়াত কাৰ্যকৰী হোৱাটো প্ৰায় মানে 1.5 বছৰমান হৈ গ'ল। কিন্তু মডেল হস্পিটাল হিচাপে যিমানখিনি এতিয়া আমাৰ ইয়াত ডক্টৰ নাৰ্ছ থাকিব লাগিছিলে, এই সংখ্যা অনুপাতে এতিয়ালৈকে আমাৰ গভৰ্ণমেণ্টৰ পৰা তেনেকুৱা ডক্টৰবিলাক পষ্টিং দিয়া নাই, ষ্টাফবিলাক পষ্টিং দিয়া নাই। এতিয়ালৈকে আমাৰ এই হস্পিটালখনত 4জনহে ডক্টৰ আছিলে, আৰু 4জন ডক্টৰৰ পৰা এতিয়া 2জনটো অলৰেডি ইয়াৰ পৰা ট্ৰেন্সফাৰ লৈ পেলাই বেলেগত তেখেতসকলে পষ্টিং লৈছে। মাত্ৰ 2জন ডক্টৰেহে এই মডেল হস্পিটালখন এতিয়া চলাই আছে, আৰু 2জন ডক্টৰৰ দ্বাৰাই এই হস্পিটালখন চলোৱাটো কেতিয়াও সম্ভৱ নহয়। এই ভাষ্ট এৰিয়া আমাৰ উত্তৰাঞ্চলত থকা এই হস্পিটালখনত আমাৰ ভাষ্ট এৰিয়াৰ মানুহবিলাকে ট্ৰিটমেণ্ট ল'বৰ কাৰণে আহে। আমাৰ ইয়াত জংঘল এলেকাত বসবাস কৰা মানুহবিলাকৰ মাজত বিভিন্ন ধৰণৰ অচিন বেমাৰ উদ্ভৱ হয়, আৰু এই সকলে এতিয়া আৰ্থিকভাৱে জুৰুলা হোৱাৰ কাৰণে বাহিৰত গৈ পেলাই ভাল ট্ৰিটমেণ্ট ল'ব নোৱাৰে। গতিকে ওচৰতে আমাৰ মাজত থকা এইখন হস্পিটালত আহি পেলাই ট্ৰিটমেণ্টটো তেওঁলোকে লৈ আছে। কিন্তু হস্পিটালখনত ছাফিচিয়েণ্ট নাম্বাৰ অফ ষ্টাফ, আমাৰ ডক্টৰৰ অভাৱৰ কাৰণে কেতিয়াবা আমাৰ ট্ৰিটমেণ্ট দিয়াত মানে অসুবিধা হয়, আৰু এই অসুবিধা হোৱাৰ কাৰণে হয় আমাৰ কিছুমান সমস্যাৰ সৃষ্টি হয়। আৰু এটা কথা হ'ল যে আমাৰ এই অঞ্চলৰ হস্পিটালৰ ওচৰতে যিহেতু এটা হাইৱে গৈছে, 4 লাইন হাইৱে গৈছে, আৰু 4 লাইন হাইৱেত ভালেখিনি সঘনে এক্সিডেণ্টবিলাক হৈয়ে থাকে, আৰু এক্সিডেণ্ট কেছটো খুব ছিৰিয়াছ নেচাৰৰ হয়। আৰু এই ছিৰিয়াছ নেচাৰৰ এক্সিডেণ্ট হোৱা পেচেণ্টবিলাক যেতিয়া হস্পিটাললৈ অনা হয়, ইয়াত প্ৰথম অৱস্থাত আমাৰ এম্বুলেঞ্চ নথকাৰ কাৰণে আমি আমাৰ হস্পিটালখনত ট্ৰিটমেণ্ট দিব নোৱাৰাৰ ফলত বাহিৰলৈ ৰিফাৰ কৰিব লগা হোৱাৰ বেলেগাত আৰু যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। মাজে মাজে এইবিলাক আমাৰ পেচেণ্টবিলাকৰ ছিৰিয়াছ অৱস্থাৰ কাৰণে পেচেণ্টবিলাকৰ এটেণ্ডেণ্টবিলাকে আমাৰ ডক্টৰ নাৰ্ছবিলাকৰ ওপৰত মানে বেয়া ব্যৱহাৰ কৰিছিলে, অপদস্থ কৰিছিলে, শাৰীৰিকভাৱে কেতিয়াবা আক্ৰমণো কৰিছিলে, গালি গালাজ, নানান ধৰণৰ এইবিলাক অশালীন ভাষাবিলাক প্ৰয়োগ কৰা, এইবিলাক সঘনে ঘটি থাকে। গতিকে আজি ইয়াত এটা আমি আমাৰ ডক্টৰবিলাকৰ ছিকিউৰিটিৰ বিষয়টো লৈ পেলাই চিন্তা কৰিব লগা হৈ আছে। আমি হস্পিটালৰ যিটো এটা মেনেজমেণ্ট কমিটি আছে, ইয়াৰ কাৰণে আলোচনা কৰি পেলাই এই অঞ্চলৰ আমাৰ আবসু আছে, আকাশু আছে, আশা আছে, চেপাংগুৰি বজাৰ কমিটি আছে, গাঁওবুঢ়া সন্থা আছে, আবব আছে, আৰু ঠিক তেনেদৰে আশে পাশে থকা যিবিলাক গাঁও আছে, গাঁওবিলাকৰ গাঁওবুঢ়াসকলক মাতি পেলাই, সমাজৰ মুৰব্বী ব্যক্তিসকলক মাতি পেলাই তেওঁলোকৰ পৰা আমি সহযোগ বিচাৰিছোঁ, যাতে হস্পিটালত আহি পেলাই এইবিলাক বেয়া ব্যৱহাৰ আচৰণ কৰা, এইবিলাক মানে অঘটন কৰিবৰ কাৰণে চেষ্টা চলোৱা দুষ্কৃতিকাৰীসকলৰ পৰা আমাৰ হস্পিটালক যাতে ৰক্ষা কৰিব পাৰোঁ, আমাৰ ইয়াত কাম কৰা ডক্টৰ নাৰ্ছবিলাকৰ ওপৰত অপদস্থ কৰাটো যাতে বন্ধ হৈ যায়, সেইবিলাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমাৰ ছ'চিয়েলি এটা এক্টিভ আৰু পাৰ্টিচিপেশ্যন চবৰ পৰাই থকাটো আমি বিচাৰোঁ। যাৰ কাৰণে এৱাৰনেছ এটা প্ৰগ্ৰাম হিচাপে আমাৰ হস্পিটালখনক ৰক্ষা কৰাৰ ক্ষেত্ৰত ডক্টৰৰ নাৰ্ছৰ চবৰে মানে তেওঁলোকৰ নিৰাপত্তাৰ খাতিৰত গোটেই দল সংগঠনবোৰক ইনভলভ কৰি পেলাই ঐক্যবদ্ধভাৱে এই অঞ্চলত এটা হস্পিটালৰ ছাৰাউণ্ডিং এলেকা আৰু ইনচাইড দ্য হস্পিটাল বাউণ্ডাৰী সুস্থ এটা পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে আৰু সুস্থ পৰিৱেশত ভাল চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰতে এৱাৰনেছৰ কাৰণে আমি আজি ইয়াত মিটিংখন পাতিছোঁ। ইয়াত আবসু আছিলে, আকাশু আছিলে, আমাৰ আবব আছিলে, গাঁওবুঢ়া সন্থা আছে, ঠিক তেনেকুৱা ধৰণৰ ইণ্টেলেকচুৱেল ব্যক্তিসকলে আছিলে, সমাজৰ গণ্যমান্য মুৰব্বী ব্যক্তিসকলে আছিলে। খুব সুন্দৰকৈ আলোচনা কৰিছে, আৰু চবেই একেবাৰে শাৰীৰিকভাৱে জড়িত হৈ পেলাই সক্ৰিয়ভাৱে সমৰ্থন আগবঢ়াইছে, আৰু অনাগত দিনবিলাকত হস্পিটালে যাতে ভালকৈ চলে, আৰু ইয়াত কাম কৰা ডক্টৰ নাৰ্ছবিলাকে যাতে মানে নিৰাপত্তা সহকাৰে ইয়াত কাম কৰিবলৈ সুস্থ পৰিৱেশ এটা পায়, ইয়াৰ গোটেইখিনি পদক্ষেপ আমাৰ হস্পিটাল অথৰিটিয়ে বা মেনেজমেণ্ট কমিটিৰ ফালৰ পৰা যেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব, এই পদক্ষেপত তেখেতসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব বুলি তেওঁলোকৰ পৰাও সক্ৰিয়ভাৱে মানে কি কয় মত পোষণ কৰিছে। আৰু আমি এইখিনি তেওঁলোকৰ পৰা মতামত বা এই অঞ্চলৰ ছাৰাউণ্ডিং এলেকাত আমি চবৰে এটা জইণ্ট ছিগনেচাৰত এটা গুহাৰি চপাই মানুহবিলাকৰ সহায় সহযোগিতা মানে কি কয় বিচাৰি, আৰু হস্পিটালত আহি পেলাই যাতে ডক্টৰ নাৰ্ছবিলাকক ভালকৈ ভদ্ৰভাৱে সহায় সহযোগিতা আগবঢ়ায়, ইয়াত কোনো মদ্যপান কৰি পেলাই
বা কিবা এটা বেয়া উদ্দেশ্যেৰে আহি পেলাই গালি গালাজ তেনেকুৱা গণ্ডগোল চণ্ডগোল কোনেও যাতে নকৰে ইয়াৰ মানে এৱাৰনেছটো গাঁওবিলাকতো আনিবৰ কাৰণে আমি গুহাৰি চপাই সেইটো বিলাই দিম আৰু লগতে হস্পিটেলত যিবিলাকে অপদস্থ কৰিলে গণ্ডগোল কৰিলে আৰু ডক্টৰ নাৰ্ছৰ ওপৰত মানে তেনেকুৱা ভাবুকি প্ৰদান কৰিলে আইনগতভাৱে পানিছমেণ্ট মানে পাব বা পানিছমেণ্ট দিয়াৰ তেনেকুৱা আইনীভাৱে প্ৰভিজন আমাক যে ক্ষমতা প্ৰদান কৰিছে এইবিলাক আমি লিখি এটা বোৰ্ড ইয়াত হস্পিটেলৰ ৱালত ডিছপ্লে কৰিবৰ কাৰণে হেং কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু সময়ে সময়ে আমি এই দল সংগঠনবোৰক লৈ পেলাই আলোচনা কৰি হস্পিটেলৰ পৰিৱেশটো বাহাল কৰিবৰ কাৰণে সদায় কাম কৰি যাম